এটা মানুহ নাই, ইফালেও এটা মানুহ নাই। পুৰা মেট্ৰ'খনত অকলে মই আছোঁ, অকলে। গুড মৰ্ণিং ফ্ৰম হোম। আজি হৈছে লক্ষী পূজা। লক্ষী পূজাৰ সকলোকে বহুত বহুত শুভেচ্ছা। আৰু বাইককেইখন এই বৰষুণ দিছিল না, পূৰা লেতেৰা হৈ আছিলে। ৰাতিপুৱাই বাইকখন ধুইছোঁ ধুনীয়াকৈ। এইখন ধুইছোঁ, এইখনতো বুলেটখন ওলোৱাই নাছিলোঁ। এইখন ঠিক ঠাক আছে ধুনীয়াকৈ। এইখন এই ৰাতিপুৱাই বঢ়িয়াকৈ ধুইছোঁ। আৰু এতিয়া বাইকক বাই বাই, এইখনকো বাই বাই, সকলোকে বাই বাই। এতিয়া এক ঠাই জাগাত যাম, ক'ত যাম কি কৰিম সম্পূৰ্ণ ভিডিঅ'টো চাওক। তো ৱেলকাম বেক টু মাই চেনেল গৌতমছ ব্লগ। গুড মৰ্ণিং। হেপী লক্ষ্মী পূজা। টিউচক পাইছোঁ আৰু টিউচকত য'ত আমাৰ লক্ষী পূজা চলি আছে, এইখন হৈছে মেইন গেট। অকণমান আপোনালোকক ভিতৰত গৈ পেলাই আমাৰ টিউচকৰ লক্ষী পূজাৰ পৰিস্থিতিটো দেখুৱাই আছোঁ। একচুৱেলি কি হৈছে জানেনে, আপোনালোকৰ যি আমাৰ টিহুতো লক্ষী পূজা হৈছে। আমাৰ যি হৰি মন্দিৰ আছে, হৰি মন্দিৰত আৰু হালধিবাৰীতো লক্ষী পূজা হৈ আছে। ৰ'ব, এটা ধুনীয়াকৈ লক্ষী মাক এটা সেৱা কৰি আহি আছোঁ। আছেনে নাইবা ইয়াতে টিউচকত চলি আছে চাওকচোন। ইয়াতে পেইণ্টিং কম্পিটিশ্যন চলি আছে ৰ'ব ইয়াতে। আৰু কি হৈছে লক্ষী মাতো বৰ্তমানলৈকে অনা নাই ৰ'ব। ইয়াতে মণ্ডপটো ধুনীয়াকৈ সাজিছে, কিন্তু আমাৰ মূৰ্তিটো নাই ইয়াতে। মূৰ্তিটো নাই, ইয়াতে কম্পিটিশ্যন চলি আছে বঢ়িয়া। আপোনালোকে যদি লক্ষী পূজা চাম বুলি ভাবি আছে, নিশ্চয় ইয়াত আহিব টিহুচকত। তো এতিয়া মই যাওঁ মানে এটা লম্বা জাৰ্ণি গৈ আছোঁ। ক'ত যাই আছোঁ কৈ আছোঁ ৰ'ব। তো বঢ়িয়া, এতিয়া আমাৰ টিহুতো চাব পাৰিব আপোনালোকে যদি চাম বুলি ভাবি আছে লক্ষী পূজা। দেখুৱাই আজি আপোনালোকক লৈ গৈ আছোঁ বহুত দূৰ এটা যাত্ৰা। এইখন গেট বোলক এতিয়া এই টিহুচকত পাইছোঁ ৰ'ব। গাড়ী আহিবই চাগে, দাদা আৰু বাবু আছে ৰ'ব। তাৰপৰা মণ্ডপৰ পৰা আহি ইয়াতে মন্দিৰ আছে ধুনীয়াকৈ। এটা প্ৰথমতে সেৱা কৰোঁ, বাবু আহিছে ৰ'ব মোৰ লগত। ইয়াত ধুনীয়াকৈ আপোনালোকে এটা সেৱা কৰক বাবাক। ধুনীয়াকৈ ভিতৰত নাযাওঁ, ইয়াৰ পৰা সেৱা কৰক এটা বঢ়িয়া। এটা সেৱা কৰক ৰ'ব। নমো দিছা বঢ়িয়া বোলক এতিয়া। হা, এইটো গৌতমছ ব্লগ চেনেল, ইউটিউবত চাব। দাদাহঁত গ'ল ৰ'ব। মই জাষ্ট বাছত উঠিছোঁ মানে আজি অকলে গৈ আছোঁ বাছত। থাকোঁ ক'ত গৈছোঁ কৈ আছোঁ। 12:40 আৰু ফাইনেলি আহি পাইছোঁ আমাৰ ৰঙিয়া ষ্টেচনত। মানে আজি গৈ আছোঁ মানে একচুৱেলি কি জানেনে নাই, কথাটো মই বেছি দিনৰ কাৰণে ঘৰত অহা নাছিলোঁ মানে আমি যি খেলা খেলিব গৈছোঁ কেৰেলা, তাতে আমি ফ্ৰী ছুটি পাইছিলোঁ। আমি 25 দিনৰ কাৰণে মই ঘৰত আহিছিলোঁ। এয়া পূজা গ'ল, গোটেই গ'ল। আৰু কি জানে কথাটো মানে, মই লগৰকেইটাই লগ ধৰিছিলে আমাৰ দুৰ্গা পূজা ক'ৰবাত চাব যাম বুলি। মই একচুৱেলি যোৱা নহ'ল মানে কি জানে না, টিহুত এটা ইম'শ্যন আছে জানে না। টিহু এৰি যাব মনে নাযায় এনেকুৱা। টিহুত লাগে যিয়ে নহওক, দুৰ্গা পূজাত টিহু গোটেইকেইদিন টিহুতে আছোঁ, ক'তো যোৱা নহ'ল। আপোনালোকক মই ভাবিছিলোঁ ক'ৰবাত গৈ দেখুৱাম বুলি, ক'তো যোৱা নহ'ল। এই এটা ঘড়ীটো ধুনীয়াকৈ দি আছে 12:41। তো বৰক এতিয়া ভিতৰত যাওঁ। আৰু আমাৰ নৰ্থ ইষ্টখন আগতে আছিলে 11:30 আছিল চাগে, এতিয়া টাইমটো চেঞ্জ। 1:25 না 32 কিবা এনেকুৱা টাইমত আছে। আহি পাইছোঁ ৰ'ব, ভিতৰত যাওঁ। চাই পেলাই এই বেগ চেকিং হয় আজিকালি ৰঙিয়াতো। নতুন চিষ্টেমে ভাই, ইয়াতে আজিকালি আমাৰ ৰঙিয়াতো বেগ চেকিং হয়। তো ফাইনেলি আহি পাইছোঁ ৰ'ব। ৰেলৱে ষ্টেচন, আৰু লাগাতকৈ টাইমতকৈ আগতে আহি পালোঁ বঢ়িয়া। আৰু একচুৱেলি নৰ্থ ইষ্টখন আমাৰ ৰঙিয়াত আছে 1:20। আগতে টাইমটো বেলেগ আছিলে, এতিয়া 1:20 আছে বঢ়িয়া। মানুহ দেখিছে। আৰু ঘৰত আহিম কেইদিনমান, বেছি দিন নাথাকোঁ। এতিয়া মই দিল্লীত একদিন থাকি পেলাই নেক্সট যাম। মই ইন্দোৰ যাম। ইন্দোৰত কিবা 10 দিনৰ কাৰণে কিবা কাম আছে, সেই কাম কৰি ৰিটাৰ্ণ ঘৰে আহিম এনেকুৱা। ঘৰতে থাকিম, কোনো প্ৰব্লেম নাই। আৰু কি বুলি কয়, চাওঁ দীপাৱলীত যদি ঘৰ পাওঁ, দীপাৱলীত যদি ঘৰ আহিব পাৰোঁ আহিম, নহ'লে দীপাৱলীত চাওঁ, ঠিক নাই দীপাৱলীত, কিন্তু ৰাসত আহিম। এতিয়া ট্ৰেইন আহিলে যাওঁ। এটা কথা আপোনালোকক কোৱা হোৱা নাছিল, মোৰ যি ছনী কেমেৰাটো আছিলে, ছনী A7III, সেইটো যোৱাকালি বেছি দিছোঁ। মানে এটা আমাৰ গুৱাহাটীৰ ভাইটি আহিছিলে, সিয়াক দাম মিলিলে ধুনীয়াকৈ তাৰ তাতে দি দিছোঁ। ল'ৰাটোক ভালকৈ কেমেৰাটো ৰাখিব কৈছোঁ ধুনীয়াকৈ। আৰু একচুৱেলি মোৰ গিম্বেল পাত আছে, মোৰ যিটো ৰনিন S আছে গিম্বেল, সেইডাল আছে। কোনোবা যদি লাগে মোক নিশ্চয় কমেণ্টত জনাব। গুড ইভিনিং। একচুৱেলি ৰঙিয়াৰ পৰা চিধা আহি পেলাই ট্ৰেইনত শুইছোঁ। এই জাষ্ট অকণমান আগতে উঠিছোঁ, আৰু আহি কি পাইছোঁ NGP আহি পাইছোঁ। আৰু টাইম বিশ্বাস কৰে যদি টাইম হৈছে 8টা বাজে বঢ়িয়া। আৰু কি বুলি কয়, এইখন ট্ৰেইনততো খোৱা দোৱাৰ কাৰণে কোনো চিষ্টেম নাই। চিষ্টেম মানে আছে, মই একচুৱেলি ট্ৰেইনত লোৱা নাই। এই দুপৰীয়া কিবা কিবি খালোঁ, ঘৰৰ পৰা আনিছিলোঁ। এতিয়া ইয়াতে কিবা এটা লৈ লওঁ খোৱাৰ কাৰণে। ভাত এটা ধুনীয়াছে ইয়াতে লৈ লওঁ বঢ়িয়া, জল্দি লওঁ। আৰু মানুহ দেখিছে, আজি লক্ষী পূজাৰ দিনা ইয়াতে মানুহ যাওঁ। মানুহ একচুৱেলি থাকিব লাগে। আজি ঘৰত পূজা দিব লাগে, মোৰ নিচিনাই হৈছে একে। এতিয়া খানা ল'ব, মানুহ চাওক, খানা ল'ব, এতিয়া পাগল কৰি দিছে মোক।
এতিয়া দোকানবিলাকত দেখোন খানা নাইয়ে। 12টা গাইজ, টাইম হৈছে 12টা আৰু ফাইনেলি আহি পাইছোঁ কাটিহাৰ ৰেলৱে ষ্টেচন। আৰু কি হ'ল জানো, আজিতো লক্ষী পূজা আছিল, তো লক্ষী পূজা বুলি একচুৱেলি মই ভাত খোৱা নাই। আমাৰ তাতে গমেই পাই যে লক্ষী পূজাৰ দিনা ভাত নাখায়, ৰুটি ঘুগনি এনেকুৱাকৈ কিবা কিবি খোৱা যায়। আমাৰ ঘৰতো আজি সেনেকুৱাকৈ খাইছে, তো এটা নিয়ম জানেই সকলোৱে আজি ভাত নাখায় বুলি। তো সেইকাৰণে মই আজি ভাত নাখালোঁ, আজি ৰুটি আৰু চব্জিয়ে খালোঁ মই। আৰু 12টা বাজিলে, এতিয়া অকণমান শুম আৰু ধুনীয়া ৰাতিপুৱা আপোনালোকৰ লগত কথা পাতিম। চাওঁতে চাওঁতে নেক্সট ডে একচুৱেলি গুড ইভিনিং। আৰু ৰাতিপুৱা মই একচুৱেলি ব্লগ বনোৱা নাছিলোঁ, আহি আমি কানপুৰ চেণ্ট্ৰেল পাইছোঁ। এইটো হৈছে কানপুৰ চেণ্ট্ৰেল। আৰু টাইম চাওকচোন, টাইম চাওঁতে চাওঁতে টাইম চাওক 4টা বাজে। 4টা বজাত কানপুৰ চেণ্ট্ৰেল। এই ভাত তাত খালোঁ, কিবা কিবি খালোঁ। এই ট্ৰেইন ৰখিছে, দিল্লী পাব আৰু বেছি টাইম নাই। মানে কি হৈছে, ট্ৰেইনখন আমাৰ নৰ্থ ইষ্টখন বিৰাট ছুপাৰ ফাষ্ট হৈছে এতিয়া, টাইমতকৈ আগতে পहुঁচাই দিয়ে এনেকুৱা। ইয়াতে অকণমান কিবা কিবি কিনো, গধূলি চাহটো খাওঁ ৰ'ব। ব্ৰেড আমলেট বনাই আছে ৰ'ব ইয়াতে, এটা লৈ লওঁ। कानपुर सेंटर का फिर ऑमलेट हमारा 2 अंडा 2 ब्रेड खाओ, अंडा खाओ अंडा। कितने का है? 30 रुपये। बढ़िया, दे दो भैया सॉस दे दीजिए। छोले चावल, छोले पराठे, छोले चावल, छोले पराठे, अंडा बिरयानी बोलिए। आइए, खाना गरम, खाना गरम, खाना गरम। उन्होंने कितने रुपए दिए? এই দিল্লী পালো মানে কি হৈছে, আমাৰ মেট্ৰ' যে আছে আনন্দ বিহাৰৰ পৰা কোনোবাই যদি আমাৰ মেট্ৰ'ত আহে, মেট্ৰ'ত আহিলে লাষ্ট মেট্ৰ'ত 11টা 10লৈকে আপোনাৰ লাষ্ট মেট্ৰ'খন পাব। তাৰপিছত মেট্ৰ' নাপায় মানে এনেকুৱা। তো সেইকাৰণে মই লাষ্ট মেট্ৰ'খন দৌৰি দৌৰি কিবাকৈ পাইছোঁ এনেকুৱা, কিন্তু মেট্ৰ' খালী। তো এতিয়া দুৱাৰকা চেক্টৰ 31লৈকে যাম ভাবিছিলোঁ, এয়াৰপৰ্ট মেট্ৰ'ত যাম বুলি, কিন্তু লেট হৈ গ'ল, সেইফালেও নাপাম। ইয়ালৈকে যাব লাগিব, ইয়ালৈকে পাইছোঁ ৰ'ব। তো এতিয়া চিধা ৰুমত যাওঁ। আৰু বিজয়ো নাই, বিজয় নাই মানে বিজয় এতিয়া ইনডোৰ গৈছে। চাওঁ ৰ'ব কি হয়। পুৰা মেট্ৰ' খালী দেখিছে, ইমুৰ কেইটামান মানুহ আছে। টাইম চাওকচোন, চাওঁতে চাওঁতে 12টা 5। দিল্লীত ভাই যি ঠাণ্ডা, মানে 3 4 দিন ধৰি ইয়াতে বৰষুণ দি আছিল। বৰষুণ দি থকাৰ কাৰণে ৱেডাৰটো বিৰাটেই ঠাণ্ডা, অকণমান কিনকিনে বৰষুণ দিয়ে আছে বাহিৰত এনেকুৱা। পুৰা ঠাণ্ডা, হাত খাটা পিন্ধি আছোঁ। বিছনা দৰকাৰ আনিছিলোঁ উৰি নমিতা। চাওকচোন, চব মানুহ নামিলে, পুৰা মেট্ৰ' খালী। এই দুৱাৰকা মোৰ আহি পাইছোঁ, দুৱাৰকা মোৰ। বঢ়িয়া, যি ঠাণ্ডা ভাই চাব দিল্লী। ইয়াত গোটেইকেইটা ষ্টেচনৰ নাম দিয়া আছে, য'ত য'ত ষ্টেচন আহি পাব। এইটো দুৱাৰকা চেক্টৰ 10 আহি পাব। আহি পোৱাৰ লগে লগে এই যি মেট্ৰ' গেটখন থাকে, এই ষ্টেচন আহি পাইছে। চাব নিজে নিজে খোলা যায় মানে মেট্ৰ' এনেকুৱাই। যোনে মেট্ৰ'ৰ কথা নাজানে তেওঁলোকক ক'লোঁ, এই মেট্ৰ' ষ্টেচনটো পোৱাৰ লগে লগে গেটখন নিজে নিজে খুলি যাব। চাব খুলি যাব মানে কোনোবা যদি নামা মানুহ থাকে নিজে নিজে ধুনীয়াকৈ নামিব, উঠা মানুহ উঠিব। এতিয়া মিনিমাম 1 মিনিটমান ৰখিব, এই খুলি গ'ল না। এতিয়া নামা মানুহ নামি যাব, উঠা মানুহ উঠি যাব। কিন্তু এই ৰাতি 12টা বজাত একো মানুহ চানুহ নাই, এনেকৈ আৰু নিজে নিজে বন্ধ হৈ যাব। চাব নিজে নিজে বন্ধ হৈ যাব, এনেকুৱা 1 মিনিটমান টাইম থাকে, এনেকৈ নিজে নিজে বন্ধ হ'ব। আৰু মেট্ৰ' এতিয়া নিজে নিজে চলিব এনেকুৱা। বাকী চব বঢ়িয়া। যাওঁ দিয়ক, মই এতিয়া যি মেট্ৰ' লাষ্ট মেট্ৰ' চাওকচোন, ইফালেও এটা মানুহ নাই, ইফালেও এটা মানুহ নাই। পুৰা মেট্ৰ'খনত অকলে মই আছোঁ, অকলে। বাপৰে বাপ, এনেকুৱা এটা দিন খালী মেট্ৰ'ত। গৌতম ব্লগছ অকলে। বতৰ দেখিছে, বতৰ। আৰু ফাইনেলি আহি দিল্লী পালোঁ, ৰুম পালোঁ। ৰাতি আহোঁতে বিশ্বাস কৰে দি ৰুম পাওঁতে 1:30মান বাজিছে এনেকুৱা। আৰু কি হৈছে, এই জাষ্ট অকণমান আগতে উঠিছোঁ, অকণমান দেৰি হ'ল উঠোঁতে। টাইম বিশ্বাস কৰে দি 10টা বাজিলে। আৰু ইয়াতে ঠাণ্ডা আছে, পূৰা ঠাণ্ডা আছে, সেইকাৰণে জেকেট টেকেট পিন্ধিছোঁ। আৰু যি বতৰটো বিৰাটেই ধুনীয়া, মেঘামেঘি বঢ়িয়া। আৰু কি বুলি কয়, এতিয়াতো এটা নেক্সট আজি আৰু ক'ৰবাত যাম, মানে ক'ত যাম মানে আপোনালোকে এটা বেলেগ ব্লগ বনাম। এতিয়া অকণমান কিবা কিবি যাওঁ বাহিৰত, কিবা কিবি অকণমান খাই আহোঁ। এতিয়া মানে ৰুমত আৰু চাফা তফা বনাই গেছ চেছ ঠিক কৰিব এতিয়া টাইম নাই। মাটিৰ কিবা সাজ বাচন বেছি আছে ৰ'ব। আৰু ধুনীয়াকৈ এটা বজৰংবলীক বাবাক ভগৱানক এটা ধুনীয়াকৈ সেৱা কৰি লওক মন্দিৰটোত। চামোচা আছে, চামোচা খাম ৰ'ব। তাৰপিছত পিঁয়াজ আৰু আলু ভি খাম, মিৰ্চি ভি এক ডাল দেনা। বঢ়িয়া, ইয়াতে বহিছোঁ হৈছে চাহ। মানে চিঙৰা টিঙৰা খালোঁ, খাই লৈ এই চাহ খাব হৈছোঁ। মানে য'ত চিঙৰা খাওঁ তাতে চাহ নাপায় এনেকুৱা। তো ওচৰতে দোকানখনত চাহ খাব হৈছোঁ ৰ'ব। বঢ়িয়া চাহটো খাওঁ। আৰু বৈধ চাহ, মানে আদা দি বৈধ চাহ। আৰু কি বুলি কয়, ফাইনেলি আহি দিল্লী পালোঁ যেতিয়া আজি এটা ৰাতি আৰু বেলেগ ঠাই জেগাত যাম। এটা প্লেন মানে অলৰেডি টিকেট চিকেট বনোৱা হৈ গৈছে। আমাৰ বিজয়হঁতো গৈছে অলৰেডি।
একটা জায়গাত যাম ক'ত যাম কি কৰিম নেক্সট ব্লগত আপোনালোকে গম পাব আজি ভিডিঅ'টো বাছ এইখিনিয়ে ৰাখিছোঁ দিল্লী আহি পালোঁ এইটো ভিডিঅ' ইয়াতে ৰাখিছোঁ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু কি হৈছে ঘৰত যাম আৰু বেছি দিন নাই ইয়াতে বেছি দিনৰ কাৰণে অহা নাই মানে এসপ্তাহ 15 দিনমান ইয়াতে থাকিম তাৰপিছত আৰু ঘৰে যাম আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি নতুন ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰাৰ পিছত যিটো বেল আইকন আছে বেল আইকনটো দবাই দিব তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশ্যন পাই যাব এইটো ভিডিঅ' ইয়াতে ৰাখিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই নেক্সট ভিডিঅ' চাব বাই এণ্ড বাই বাই